আজি আমি তাকাম মিচিং পইং কাবাং আৰু মিচিং মিমাক কাবাং সামকং আঞ্চলিক সমিতি প্ৰতিনিধিমূলক সাধাৰণ অধিৱেশনখন আমি 27 তাৰিখে অনুষ্ঠিত কৰিছোঁ আৰু আমি সংযুক্ত হৈছে আমাৰ আদি মিচিং বান কাবাং চেন্ট্ৰেল এক্সটেণ্ডেড এক্সিকিউটিভ ইয়াতে হ'ব সেয়েহে আমি আদি মিচিং বান কাবাং আৰু সামকং আঞ্চলিক সমিতিৰ যিটো আমাৰ অধিৱেশন এই অধিৱেশনখনি লৈ আমি প্ৰতিশ্ৰুতি চলাই আছোঁ আৰু আমাৰ অভিযন্ত্ৰণা সমিতি জাকজমকতাৰে সুন্দৰভাৱে আমাৰ এই পৰিৱেশখন তৈয়াৰী কৰিছে সেয়েহে আমাৰ অভিযন্ত্ৰণা সমিতিলৈ আমি সামকং আঞ্চলিক কমিটি তাকাম মিচিং পইং কাবাং আৰু মিচিং মিমাক কাবাঙৰ হৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকে দেখি পাইছে আমি এই কেনেদৰে আমাৰ সুন্দৰভাৱে প্ৰতিশ্ৰুতি হৈ আছে সেয়েহে আমাৰ এইটো বেনাৰ ৱাল সকলোতে আমি জাকজমকতাৰে সুন্দৰভাৱে ইয়াত আমাৰ অভিযন্ত্ৰণা সমিতি আমাৰ আজি এই 27 তাৰিখৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ বাবে আমাৰ যদুপূৰ্ণ চেষ্টা কৰি আছে সেয়ে তেখেতসকললৈ আমি তাকাম মিচিং পইং কাবাং আৰু মিমাক কাবাং হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো যেটা 27 তাৰিখে হ'ব লগা যি প্ৰগ্ৰাম এই প্ৰগ্ৰামত ৰাইজক কেনেধৰণৰ ভাগ ল'বৰ কাৰণে আপুনি অনুৰোধ জনাব আমি প্ৰতিটো আমাৰ দলুং কাবাঙৰ পৰা আমাৰ 10জন প্ৰতিনিধি আহিব প্ৰতিনিধি আহি পেলাই আমাৰ পুৰণা কমিটি বংগত নতুন কমিটি গঠন কৰা হ'ব ইয়াতে আমাৰ প্ৰেচিডেণ্ট চেক্ৰেটাৰী নতুনকৈ আহিবগৈ সেয়ে আমাৰ আঞ্চলিক কমিটিৰ পৰা সকলো দলুং কাবাঙলৈ আমি আমাৰ চাৰ্কুলাৰসমূহক আমি তেখেতসকললৈ প্ৰেৰণ কৰিছোঁ কেইদিনীয়া কাৰ্যসূচী লোৱা হৈছে ইয়াত আমাৰ তাকাম মিচিং পইং কাবাং আৰু মিচিং মিমাক কাবাং অধিৱেশনখন এদিনীয়াভাৱে প্ৰতিনিধিভাৱে অনুষ্ঠিত হ'ব আৰু তাতে আমাৰ সংযুক্ত হৈছে আমাৰ আদি মিচিং বান কাবাং চেন্ট্ৰেলি আমাৰ এক্সটেণ্ডেড এক্সিকিউটিভ এইহে আমাৰ মাজত উপস্থিত হৈ আছে সেই আদি মিচিং বান কাবাঙৰ অভিযন্ত্ৰণা সমিতিৰ সম্পাদকদেৱ তেখেতৰ পৰা আপোনালোকে জানিব পাৰিব নমস্কাৰ যেনক তাৰমানে আদি মিচিং বান কাবাং আজি দীৰ্ঘদিন ধৰি মিচিং আৰু আদিৰ মাজত যিটো অন্ত সম্পৰ্ক যিটোক তাৰমানে ঐক্য সংহতি অৰ্থনৈতিক সামাজিক পৰম্পৰা গোটেইকেইটাক তাৰমানে এটা একতাৰ দোলেৰে বান্ধিবৰ কাৰণে এটা প্ৰচেছ চলি আছে এইমতে তাৰমানে চলি আছে ইয়াত কি তাৰমানে আলি আই লৃগাং আদি মিচিং বান কাবাঙৰ উদ্যোগত আলি আই লৃগাং আকৌ এইটো চলুং এইবোৰ তাৰমানে কৰি থকা হৈছে তাৰ লগতে ধৰক ইয়াৰ যিটো সামগ্ৰিকভাৱে মিচিং আৰু আদিৰ মাজত যিটো সম্বন্ধ আকৌ এই গোটেই তাৰমানে টিমটোৱে হৈছিলে তাৰমানে টানি গোষ্ঠীৰ একে আমাৰ বংশধৰ সিহঁতে তাৰমানে কি কৰিছে একেলগে তাৰমানে আমি আমাৰ যিটো কলা সংস্কৃতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অৰ্থনৈতিক সামাজিক যিটো ব্যৱস্থাটো গঢ় লোৱাৰ যিটো স্বাৰ্থত চেণ্ট্ৰেলিভাৱে যিটো তাৰমানে ইয়াত আদি মিচিং যিটো এক্সটেণ্ডেড এক্সিকিউটিভ মিটিংটো 28-29 তাৰিখে ইয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইয়াততো তাৰমানে অৰুণাচলৰ পৰাও আদি যিসকল তাৰমানে ৰিচৰ্চ পাৰ্চন ইয়াত প্ৰায় তাৰমানে আমাক মূল কমিটিয়ে জনাইছে যে তাৰমানে 500জন প্ৰতিনিধিৰে ইয়াত তাৰমানে আমাৰ এই আদি মিচিং যিটো টানি গোষ্ঠী কেনেকৈ ক'ৰ পৰা কেনেকৈ আহি আমি ইয়াৰ ভূমিকা কি হ'ব এই বিষয়টোৰ ওপৰত মানে আলোচনা চক্ৰও ইয়াত অনুষ্ঠিত হ'ব ৰিচাৰ্চ পাৰ্চন আহিব ইয়াত তাৰমানে ধেমাজি বিধায়ক ৰণোজ পেগু আকৌ এইটো 114 নং বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু জনাই সিও আহিব আৰু তাৰমানে আদি মিচিং অট'নমাছ কাউন্সিলৰ চিফ আহিব আৰু আদি মিচিং যিটো তাৰমানে বিষয়ত চৰ্চা কৰিব পৰা ৰিচাৰ্চ কৰিব পৰা অৰুণাচলৰ পৰা মানুহ আহিব ঠিক তেনেধৰণে আৰু ইয়াৰ মিচিংসকলৰ পৰাও এনেকুৱা ৰিচাৰ্চ পাৰ্চন আহিব এই বিষয়টো তাৰমানে চৰ্চা হ'ব আৰু ইয়াত আমি বিশেষ সূত্ৰে গম পাইছোঁ মূল কমিটিৰ পৰা তাৰমানে 1-2টা কমিটিৰ সাল সলনিও হৈ যাব পাৰে তাৰমানে আমাৰ এক্সিকিউটিভ বডি বা কৰ্মকৰ্তা বিষয়ববীয়াসকলক এইটোৱে